ওই ঠিক আছে তোৰ আজি পৰীক্ষা নাই জানো ৰেডি হলি নাই পিছে পৰীক্ষাৰ বাবে হলো দেউতা কাপোৰ ইস্ত্ৰি কৰিলো জোতা পলিছো কৰিলো মাত্ৰ দেউতা পঢ়িবলৈ বাকী আছে তহঁতক কৈছিলো নহয় পৰীক্ষা ল'ম বুলি এটা এটাকে সুধি যাম চবেই উত্তৰ দি যাবি নোৱাৰিলে কিন্তু টিকা চেলাই বেট পাবি কৈ থলো ঐ টিকেশ্বৰ উঠ পদ কেই প্ৰকাৰৰ আৰু কি কি ছাৰ 2 প্ৰকাৰৰ আপদ আৰু বিপদ ছাৰ হে গৈছো আকৌ ক কিছুমান বস্তু গৰম পালে বাঢ়ি যায় আৰু ঠাণ্ডা পালে কোচ খাই যায় ইয়াৰ এটা উদাহৰণ দে গৰম দিনত দিনবোৰ দীঘল হৈ যায় আৰু ঠাণ্ডা দিনত ছুটি হৈ যায় অৰ্থাৎ কোচ খাই যায় ছাৰ